উপজাৰ দিনৰ শুভেচ্ছা জনালোঁ বন্ধু। সোৱাদ ল'ব পৰা নাই। অ'। তাকে বোলো তোমাৰ লগত যদি অকণমান কথোপকথন হয় যদি অকণমান সহায় কৰা। ৰখা এতিয়ালৈকে একো হেৰিয়ে কৰা নাই। মানে এতিয়ালৈকে মানে একো তেনেকুৱা হেৰি কৰাই নাই, অঁ পিছত মই চিন্তা কৰিম। অঁ পিছত চিন্তা কৰিবা ন? পিছত মানে মানে চাওঁ আৰু। ভৱিষ্যতে তুমি চিন্তা কৰিবা কৰিম বৰ্তমানলৈকে মানে তুমি একো চিন্তা কৰা নাই মানে এতিয়ালৈকে চিন্তা কৰা নাই মানে অঁ এতিয়ালৈকে মানে অৰ্থ মানে হাতত আহি পেলাই মোৰ পৰাই নাই, অঁ হয় দিব মানে যে মই তাৰ মানে হেৰি একো মানে হেৰি দেখা নাই মানে। ভাল লক্ষণ দেখা নাই আপুনি? ভাল লক্ষণ নাই দেখা তাতে নাই, আকৌ লক্ষণ আপোনাৰ দেখা নাই। এতিয়া বৰ্তমান এই নিউজ শুনিব পোৱাৰ মতে তাকে ভাৰতৰ অৰ্থনৈতিৰ GDP হ্ৰাস পাইছে। হ্ৰাস পাইছে, একেবাৰে বাংলাদেশতকৈ কমি গ'ল। তাকেহে বৰ মানে দুখৰ বিষয় এটা হৈ পৰিছে। দুখৰ বিষয়ে, গৌৰৱৰ বিষয়ে। গৌৰৱ নহয় বাৰু, লাজৰ বিষয় লজ্জাজনক কথা এয়া। লজ্জাজনক কথা ন আমি এজন দেশপ্ৰেমী হৈ পেলাই মানে এয়া অঁ মানে স্বীকাৰ কৰিব নোৱাৰো স্বীকাৰ তাহানিও। কৰিব নোৱাৰোঁ এইটো মানি ল'বলৈ নোৱাৰি মানে সেইয়াই অন্তৰে নামানে, হয় হয় হৃদয়খনে মানিলেও অন্তৰে নামানে। হয় হয় ত' ঠিক আছে বন্ধু, অ অ উপজা ঠিক দিনৰ শুভেচ্ছা জনাবলৈ আপোনাক কল কৰা হ'ল। ধন্যবাদ। যাতে তোমাৰ মানে একো ভাল হোৱা নাই, তুমি আৰু এবছৰ তোমাৰ আগবাঢ়ি গৈছা তোমাৰ মৃত্যুৰ কাৰণে। হয় হয় এইটো বেছি গৌৰৱ কৰিব নালাগে বা ফূৰ্তিও কৰিব নালাগে, দুখ প্ৰকাশ কৰা। কাৰণ যিমানে বয়স বাঢ়ি যায় সিমানে মৃত্যু কাষ চাপি আহে। কাষ চাপি আহে, হয় সেইকাৰণে অৰ্থ বৰ বেছি খৰচ সেইকাৰণে নকৰিবা সেইটো কাৰণে জীয়াই থকা কাল কেইটাতে পুৰা মানে এনজয় কৰিব লাগে, আৰু ফূৰ্তি যাতে কৰিব তোমাৰ লাগে সেইটো কাৰণে। ভৱিষ্যতটো উম সুন্দৰ হওক। হয় ধন্যবাদ আকৌ তোমাৰ এবাৰ। জিলিকি থাকক তোমাৰ দাপোনত। হয় হয়। এইটো কিন্তু তোমাৰ পাবা কিন্তু দেই, তোমালৈ ভিডিঅ' কৰি ফৰৱাৰ্ড কৰিম এইটো। অ', ৰেকৰ্ডিং কৰি কোনটো থোৱা আছে, হা ৰেকৰ্ডিং কৰি থোৱা আছে। দেখিছো আৰু ষ্টেটাছত দেখিছো আহা। আৰু হেৰি চেনেলটো চাই লাইক হেৰি ছাবস্ক্ৰাইব কৰিবা। কোনটো চেনেল? মই নতুনকৈ চেনেল এটা খুলিছোঁ। হ'ব ঠিক আছে। অঁ ঠিক আছে, আৰু ষ্টেটাছ পাৰিলে দিবা। তোমাৰ অ ফটো কিন্তু মই ষ্টেটাছ লগোৱা নাই দেই এতিয়ালৈকে, অ অ ঠিক একেবাৰে আছে জেগাত লগাম মানে এতিয়া। অ', হ'ব।